নমস্কাৰ, আপোনালোকে যোনটো ভিডিঅ' চাইছে এইখন ভিডিঅ' হৈছে এখন চৰ অঞ্চলৰ ধুবুৰীৰ পৰা 30 কিলোমিটাৰ দূৰত্বত হয়। এইখন হৈছে ফুলকাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন গাঁৱৰ চৰৰ ভিডিঅ'। তো আপোনালোকে চাইছে ভিডিঅ'খনত কিমান দুৰ্গতি হৈ আছে গাঁৱৰ মানুহবিলাকৰ। অকল এইখন গাঁও বুলি আৰু এইখন পঞ্চায়ত বুলি নহয়, ইয়াৰ উপৰিও ধুবুৰীৰ পৰা আমাৰ আৰু বহুত কেইখন চৰ অঞ্চলৰ গাঁও পঞ্চায়ত আছে, যেনে মহামায়াৰ চৰ, ফুলকাকাটা, মুটাখোৱা, তাৰপিছত বগদহৰ, পাটামাৰী। এই গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ মানুহো আজি এনেকুৱা চিকিৎসা কৰিবলগীয়া হৈছে, কাৰণ সিহঁতৰ কিবা এটা প্ৰব্লেম হ'লে, কিবা এটা বেমাৰ হ'লে সেই বেমাৰত এনেকৈ আহিবলগীয়া হয়। ইয়াৰ উপৰি বহুতৰ মানুহো এনেকৈ অহাৰ ফলত কিছুমানৰ অকালতে মৃত্যুবৰণ কৰিছে আৰু কিছুমানৰ ডেলিভাৰী কেছো এনেকৈ ভৰেৰে আহিছে, যাত ভোটতেই মানে ডেলিভাৰী হ'বলগীয়া হৈছে। এনেকুৱা চৰ অঞ্চলৰ দুৰ্গতি হৈ আছে। তো চৰকাৰৰ ওচৰত এইটোৱে আমি দাবী উত্থাপন কৰোঁ, যাতে আমাৰ ধুবুৰীৰ পৰা মহামায়া চৰলৈকে এখন ৰাস্তা নিৰ্মাণ কৰি দিয়ে, আৰু এই নিৰ্মাণৰ ফলত যাতে ইয়াতে মিনিমাম 50,000ৰ ওপৰত অধিকো ভোট আছে, এই ভোটাৰসকলৰ যাতে কিবা এটা সুবিধা হয় আৰু এটা যোগাযোগৰ কিবা এটা সুবিধা হয়, এইখিনি কৈ আমি চৰকাৰক এইটো দাবী জনাইছোঁ, যাতে চৰকাৰে আমাৰ এই দাবীখন মানি লয়। এইখিনি কৈ আমি বক্তব্য সামৰণি মাৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।